হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ মাজত এটা বিষয়লৈ আহিছোঁ। এয়া হ'ল দীপাৱলী 2023। দীপাৱলী উৎসৱত মা কালী পূজা কৰাৰ তাৎপৰ্য কি? কাতি মাহত হিন্দুসকলৰ ধৰ্মীয় উৎসৱৰ প্ৰাৰম্ভ হয় আৰু এই মাহত বিজয়া দশমীৰ পৰাই মংগল যাত্ৰাৰ আৰম্ভ হয় আৰু গোটেই মাহ ধৰি চলি থাকে। নৱৰাত্ৰিত মা দুৰ্গাৰ আৰাধনা আৰু বৈদিক পূজাৰ কাৰ্যক্ৰমবোৰ হয়। ইয়াৰ পিছত বিজয়া দশমী আহে। এই দিনত ভগৱান ৰামচন্দ্ৰৰ দ্বাৰা ৰাক্ষস ৰজা ৰাৱণক সংহাৰ কৰা দিনক স্মৰণ কৰা হয় আৰু ৰাৱণৰ পুতলা দহন কৰা হয়। পিছত বৰ আশা আৰু উৎসাহেৰে গৃহস্থৰ ঘৰ, চোতাল আৰু মন্দিৰ চাফ চিকুণ কৰি দীপাৱলীৰ তৈয়াৰ কৰা হয়। মনা হয় যে এই দিনত ৰজা ৰামচন্দ্ৰই অযোধ্যাত পদাৰ্পণ কৰিছিল আৰু তেওঁৰ স্বাগতৰ বাবে দীপৰ উৎসৱ পালন কৰা হৈছিল আৰু এই পৰম্পৰা তেতিয়াৰ পৰা প্ৰচলিত হৈ আহি আছে। দীপাৱলীৰ লগতে ইয়াৰ আগত বা পিছত বহুত উৎসৱ জড়িত হৈ আছে। ইয়াত শাৰদীয় পূৰ্ণিমা, কোজাগৰী আৰু কৰৱা চৌথ, পিছত আহে ধনতেৰাছ বা ধনন্তৰী জয়ন্তী হয়। ইয়াৰে সৰু দীপাৱলী, নৰক চতুৰ্দশী আৰু কালিপুজা, শ্যামা পূজা বা মহানিশা পূজা, গোবৰ্ধনা পূজা, যম দ্বিতীয়া, চিত্ৰগুপ্ত পূজা বা কলম বহী পূজা, ছট পূজা বিশেষভাৱে উল্লেখনীয় হয়। এতিয়া দীপাৱলী উৎসৱ বৰ গুৰুত্বপূৰ্ণ হয় আৰু এই পৰ্ব আমাৰ ৰাষ্ট্ৰত বৰ ধুমধামেৰে পালন কৰা হয়। দীপাৱলী মা লক্ষ্মী আৰু গণেশ দেৱকো বিশেষভাৱে পূজা কৰা হয়। কাতি মাহৰ অমাৱস্যা তিথিত দীপাৱলী উৎসৱ পালন কৰা হয় আৰু সেইদিনা মা কালীকো পূজা কৰা হয়। হিন্দু ধৰ্মৰ লোকবিশ্বাস মতে সেইদিন পূজা পাঠ কৰিলে বিশেষভাৱে ভক্তৰ মনস্কামনা পূৰ্ণ হয়। কিন্তু মা কালী পূজা দীপাৱলী উৎসৱৰ লগত পালন কৰাৰ ঘোৰ তাৎপৰ্য কি জনোৱা হওক। দীপাৱলীৰ লগত কালী পূজা কিয় পালন কৰা হয়? হিন্দু ধৰ্ম বিশ্বাস অনুসৰি কালী মাক পূজা কৰিলে ভক্তৰ জীৱনৰ সকলো প্ৰকাৰৰ দুৰ্দশাৰ অন্ত হয়। মা কালী পূজাৰ কুণ্ডলীত বিৰাজমান ৰাহু আৰু কেতু শান্ত হয়। সেয়েহে ক'ব পাৰোঁ দীপাৱলীৰ দিনা ভাৰতৰ কিছুমান ঠাইত বা ৰাজ্যত কালী পূজা কৰা দেখা যায়। অমাৱস্যাৰ দিনাই দীপাৱলী উৎসৱ পালন কৰা হয় আৰু সেইদিনা উৰিষ্যা, পশ্চিমবংগ আৰু অসমৰ দৰে ৰাজ্যবোৰত মা কালীৰ বিধি বিধান অনুসৰি পূজা কৰা হয়। অৰ্ধৰাত্ৰিত এই পূজা কৰা হয়। এই পূজা মাজৰাতিত কৰা হয়। বহুতো হিন্দু লোকবিশ্বাস অনুসৰি সেইদিনা মা কালীৰ লগত প্ৰায় 60,000 যোগিনীহঁতে একেলগে প্ৰকট হৈছিল। সেয়েহে দীপাৱলীৰ দিনা এই পূজা কৰা বৰ গুৰুত্বপূৰ্ণ হয়। মা কালী পূজা কেনেকৈ কৰা হয়? দীপাৱলীৰ দিনা মা কালী পূজা কৰিবলৈ কালী মাৰ মূৰ্তি স্থাপন কৰি বিধি বিধান মতে পূজা কৰা হয়। লোকবিশ্বাস মতে মাৰ সন্মুখত সৰিয়হ তেলৰ চাকি জ্বলাই কালী মাক জপ তপ কৰা হয়। হিন্দু বিশ্বাস মতে এই পূজা কৰিলে ভক্তগণৰ মনস্কামনা পূৰ্ণ হয় আৰু কালী মায়ে জীৱনলৈ সুখ শান্তি আনি দিয়ে। এই কাৰণবোৰৰ কাৰণে কালী মাৰ পূজাত দীপাৱলীৰ নিশা কৰিলে শুভ হয় বুলি মনা হয়। কালী পূজাৰ মহত্ব কি? মাজৰাতি মা কালীক আৰাধনা কৰিলে ভক্তৰ মানসিক অশান্তিৰ পৰা মুক্তি পায়। ইয়াৰ লগতে শৰীৰত সকাৰাত্মক শক্তিয়ে প্ৰৱাহ কৰে। বিশ্বাস আছে যে কালী পূজা কৰিলে শত্ৰুৰ প্ৰতি বিজয় প্ৰাপ্তি হ'ব পাৰে, যাৰ বাবে সাধকে তন্ত্ৰ মন্ত্ৰ সাধনা কৰে আৰু তেনে ক্ষেত্ৰত মা কালীৰ সাধনাই বৰ বিশেষ প্ৰভাৱ থকাৰ কথা মনা হয়। বিশেষ সূচনা: চোৰাংচ তথ্য অনুসৰি যিহেতু প্ৰতিবেশী শত্ৰু ৰাষ্ট্ৰই পোনপটীয়াকৈ আক্ৰমণ কৰিব নোৱাৰে, সেয়েহে চীন দেশক ভাৰতৰ ওপৰত প্ৰতিশোধ লোৱাৰ বাবে দাবী জনাইছে আৰু ভাৰতত হাঁপানি বিয়পাবলৈ চীনে কাৰ্বন মনক্সাইড গেছ প্ৰয়োগ কৰি বিশেষ ধৰণৰ বিষাক্ত ফটকা সাজি উলিয়াইছে। ইয়াৰ উপৰিও ভাৰতত চকুৰ ৰোগৰ বিকাশৰ বাবে বিশেষ পোহৰৰ সজ্জামূলক লাইট ফুলজাৰি নিৰ্মাণ কৰিছে, য'ত প্ৰচুৰ পৰিমাণে পাৰা ব্যৱহাৰ হৈ আছে। অনুগ্ৰহ কৰি দীপাৱলীত সচেতন হওক আৰু বিদেশী সামগ্ৰী ব্যৱহাৰৰ পৰা দূৰত থাকক। জয় হিন্দ।